মহামানৱ মহাত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়তে কৈছিল, অসমীয়া শিপিনীয়ে তাঁতৰ শালত সপোন ৰচনা কৰে। মোৰ নাম পটু খনিকৰ, গাঁও নাগপুৰ বেবেজীয়া। এই কাম কৰি থকা প্ৰায় হ'ল 20 বছৰমান। এইষাৰ বাক্যকে সৰগত কৰি ঢকুৱাখানাৰ এজন শিক্ষিত যুৱকে সূচনা কৰিছে শৈল্পিক বিপ্লৱৰ। 2000 পৰাই আছোঁ। আপুনি কি বৈছে? যোৰা, খাটি মুগাৰ যোৰা বওঁ, তাৰপিছতে টচৰ যোৰা আৰু খাটি মুগাৰ ৰিহা, টচৰ ৰিহা, পাটৰ চাদৰ, পাটৰ যোৰাও বওঁ আৰু ঊলৰ যোৰা বওঁ বিশেষকৈ, আৰু কেঁচা সূতাও বওঁ বাৰু, চাদৰ এনেকৈ কিবা কিবি চিংগুলকৈ। তাৰপিছতে গামোচা বোৱা হয়, বাকী আৰু পকোৱা সূতা যোৰাও বোৱা হয় আৰু এইখিনি কাপোৰে বোৱা বৰ্তমান। আৰু বাকী মোৰ কাপোৰ যোৰহাট যায়, মানে শিৱসাগৰ যায়, ঢকুৱাখানা, লখিমপুৰ, ধেমাজি যায়, তাৰপিছতে আৰু তোমাৰ গুৱাহাটী যায়, অৰুণাচল, মেঘালয়, এইপিনে তোমাৰ মণিপুৰো গৈছে। বহিৰাষ্ট্ৰতো চাহিদা আছে পুতুৱে বোৱা বস্ত্ৰৰ। আমাৰ ভাৰতৰ বাহিৰতো গৈছে, মানে ছুইজাৰলেণ্ড, আমেৰিকাতো গৈছে। অনুৰোধ মানে এইটোৱে কৰিম আৰু ধৰক ল'ৰা বা ছোৱালী কোনো পাৰ্থক্য নাই, যিকোনো কামেই কৰিব পাৰে, কামটো সদায় সৎ কাম হ'ব লাগে, ভাল কাম হ'ব লাগে। মই সেইটোৱে ভাবোঁ, চবেই ওলাই আহক, চবেই কৰক। আৰু 10খনমান শাল দিয়ে, তেতিয়াহ'লে আমাৰ ওচৰে পাঁজৰে যথেষ্ট পৰিয়াল আছে, তেওঁলোকেও উপকৃত হ'ব, লগতে ময়ো উপকৃত হ'ম বা স্বাৱলম্বী হ'ম। গতিকে মোৰ মানে চৰকাৰ কাটৰ অনুৰোধ, যাতে মোক সহায় কৰে এইখিনি। পুতু খনিকৰ অসমবাসীৰ বাবে আদৰ্শ তথা হওক অনুপ্ৰেৰণাৰ উৎস। পুতুলৈ প্ৰাইম নাওৰ তৰফৰ পৰা থাকিল আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ সহযোগত ডিজিটেল ডেস্ক প্ৰাইম নাও।